হেল্ল' নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু সকলোৱে ভালে থাকক। আৰু বহুত দিন মই ব্লগ দিবই পৰা নাই আৰু ভাবিছোঁ দুটামান ধুনীয়া ব্লগ আপোনালোকৰ মাজত আগবঢ়াম আৰু আপোনালোকে আশা কৰোঁ ভাল পাব চাই। আৰু আজি ব্লগটো হৈছে আমাৰ ওচৰৰে দাদা এজনৰ বিয়া 4 দিনমান আছে। তাৰ 4 দিনমান আগত কিছুমান ল'ৰাৰ বিয়াৰ কিছুমান নিয়ম আছে। সেই নিয়মখিনি কেনেকৈ কৰা হয় আপোনালোকক দেখাই যাম, আপোনালোকে চাব। আৰু আজি সুৱাগৰ ধান ঢেঁকীত বানিব। সুৱাগৰ ধানেৰে বিয়াৰ দিনা কিছুমান নিয়ম কৰিব, সুৱাগ জাৰা বুলি কয়। ভালদৰে আমি নাজানো, সেইকাৰণে ময়ো চাব যাওঁ, ময়ো শিকোঁ অলপমান। আৰু দৰাক মই জোৰোণৰ দিনা দেখাম আৰু বাকীবিলাকৰ লগত চিনাকি কৰাই দিম আপোনালোকক। বলক তেতিয়াহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ। বৱাকাশী ধুলাই বাগৰি মনে ৰাস্তাই বাগৰি দেখিলি কি মৰম লাগা মনে গলতে ওলাই দি গলতে নিলো পৰিলা তেওঁৰ সাগৰ মনে পৰিলে বিচাৰাই পন্তা বাটুত তলত মনে ধুলাই বাগৰি বিয়া লাগিছে। আৰু এইটো হৈছে দৰাৰ বোৱাক হৈছে। আৰু এইটো কোন হয়? এইটো দৰাৰ বোৱাক। আৰু এইটো আৰু এইজনীও দৰাৰ বোৱাক। আৰু এইটো হৈছে দৰাৰ মাক। এইটো হৈছে দৰাৰ দাদাক। আৰু এইটো আমাৰ বাবলু দৰাৰ ভতিজাক ন। তো উবা তুমি ফটা লৈছো। এইটো হৈছে দৰাৰ খুৰী মাক বহি আছে। আৰু এইটো দৰাৰ মামীয়েক হয়, একদম ব্যস্ত হৈ আছে আৰু আঞ্জা বনাইছে। আৰু এইটো ডাঙৰ বোৱাক। এইটো হৈছে দৰাৰ দেউতাক, একদম পুৰা ষ্টাইল কৰি আছে আৰু বিয়া আহি। আৰু আপোনালোকে দৰাৰ মাকৰ কথা ক'বই নালাগে, বাপৰে বাপ ষ্টাইল কৰিয়ে আছে। আৰু অতি সোনকালে আৰু বিয়া সোনকালে আহিয়ে আছে। 4 দিন আছে নেকি ন? আৰু মঙলবাৰে বিয়া, সোমবাৰে জোৰোণ দিব। আৰু আপোনালোকে দেখা পাব ভাল ব্লগ, আপোনালোকে চাই থাকিব। আৰু দৰাক আশীৰ্বাদ দিব আপোনালোকে, যাতে যুগ্ম জীৱন সুখী হৈ থাকে, যাতে চিৰজীৱন। আপোনালোকে আশীৰ্বাদ দিব। আইতাহঁতেও একদম আজৰি নাই, কামতে পুৰা ব্যস্ত হৈ আছে। ব্লগটো কেনে পালে কমেণ্ট কৰি জনাব চাই। আৰু ভাল ব্লগ আহি আছে, আপোনালোকে দেখা পাব। আৰু আজি ভিডিঅ'টো